মুকুন্দ মুৰাৰী চেতিয়াৰ কবিতা প্ৰাইভেট। কামটো নকৰিলে নহয়, কৰিলেও মানুহ নহয়। জ্ঞান যিমান নাথাকক সকলোৰে মুখত প্ৰাইভেট। প্ৰাইভেট মানে ব্যক্তিগত, ব্যক্তিগত মানেই আপোনাৰ ব্যৱহাৰযোগ্য সামগ্ৰী। মন ভাল লাগিলেই অজুহাত দেখুৱাই আঁতৰি যাব আপুনি। আমি দুখবোৰ সামৰি থৈ হাঁহি থাকোঁ আপুনি নেদেখাকৈ। কাৰণ আমাৰ দৰে প্ৰাইভেটবোৰ আকৌ পাব, পিছে আমিবোৰে নাপাওঁ। আমি হাঁহি থাকোঁ, অন্তৰত যিমান দুখ থাকিলেও আপুনি গম নাপায়। আমি কান্দি থাকোঁ আপোনাৰ দুখত, হাঁহি থাকোঁ আপোনাৰ সুখত। কাৰণ আমি প্ৰাইভেট। আবেলি খোপাত খৰিকা যায় সুভাষিত নহয় আমাৰ। ঘৰত আহি পাওঁতে আয়ে মুখলৈ চায়, ল'ৰাটোৰ মুখখন শুকান নেকি। পত্নীয়ে চকুলৈ চায়, খাবলৈ সময় পালেনে নাইবা দিনটোত। প্ৰাইভেটবোৰৰ সুখ দুখ সন্মান একো নাই, সকলো আপোনালোকৰ লগতে থাকে। আপোনাৰ দুখত দুখী আৰু আপোনাৰ সুখত সুখী। বাকীৰ তালিকা দীঘল হয়, দোকানীয়ে দেখিলে মানুহক কয়, দেখিছ তাৰ পাইত, বাকী খোৱা মালৰ পইচা দিব নোৱাৰে কিন্তু লেবেল চা। লেতেৰা কাপোৰ পিন্ধিব নোৱাৰোঁ আমি, নতুন কিনাৰ অসাধ্য। ভাত মুঠি হেৰুৱাৰ ভয়ত দেওবাৰ শনিবাৰ নাই আমাৰ। যেতিয়াই প্ৰয়োজন হয় তেতিয়াই প্ৰাইভেট আমি। মাজে মাজে বজাৰৰ ৰঙীন বস্তুবোৰে বুকুত বৰ আঘাত দিয়ে। চালা কিহে পাইছে এইবোৰ দেখাই থাকিবলৈ, এইবাৰ দৰমহা পালেই লৈ যাম। পিছে যোৱাগৈ নহয়, ঘৰত চৰু উদম। ধেত চালা, এয়া জানো জীৱন। কিন্তু সন্ধিয়া যেতিয়া আইৰ পত্নীৰ মুখামুখি হওঁ কথাবোৰ সলনি হয়। এৰা প্ৰাইভেট আমি। ভাগৰ আমাৰ নাই, কাৰণ ভাগৰে আমাৰ ওচৰৰ পৰা কেতিয়াবাই লগ এৰা দিলে। আজি বোলে মটৰ চাইকেলত তেল নাই, আজি বোলে ঘৰত ৰেচন নাই, আজি বোলে বহুত কিবা কিবি। আচলতে আপোনাৰ তুলনাত আমিবোৰ তেনেই সাধাৰণ। অলেখ ভুলৰ মাজত আমি প্ৰাইভেটবোৰ। আবেলি টিউচন, আধা ৰাতি ঘৰলৈ বুলি জীৱনটো টানি লৈ গৈ থাকোঁ। জোনাকী পৰুৱাবোৰে উপহাসেৰে সোধে কিমান দিনলৈ। সিহঁতক ধমকি দি কওঁ, ৰ চাই থাক, এইবাৰ তৃতীয় বৰ্গ অথবা চতুৰ্থ বৰ্গত মোহৰ মাৰিম। তেতিয়া চাবি তোৰ পোহৰ ক'ৰবাতে থাকিব, দপ দপাই তোৰ সন্মুখে গৈ থাকিম। পিছে নহয়গৈ। আনৰ বাবে পোহৰ বিলাই থাকোঁতেই শেষত জোনাকীৰ পোহৰতহে কাৰেং সাজো। সময় আৰু আমি প্ৰাইভেটবোৰ একেই, কেতিয়াবা উজ্জ্বল কেতিয়াবা আন্ধাৰ। প্ৰেয়সীয়ে সদায় কয়, আৰু কিমান দিন? উত্তৰ সদায় একেই, অহা বছৰ তোমাক লৈ আহিম, এইবাৰ ভালকৈ লাগিছোঁ। পিছে কি কৰিবা, প্ৰাইভেটবোৰ সদায় প্ৰাইভেট। 3 বছৰ পিছত প্ৰেয়সীৰ ফোন, তুমি ক'ত? তোমাৰ কৰ্মস্থলীতে আমাৰ মাইনাক দিম বুলি ভাবিছোঁ। উত্তৰ তেনেই সাধাৰণ, হ'ব আহিবা। মাজে মাজে ভাব হয়, আপোনাৰ দৰে হৈ যাওঁ নেকি, দৌৰি থাকোঁ নেকি আপোনাৰ বাবে। পিছে নহয়গৈ, আমি ভাতৰ বাবে দৌৰি থকা মানুহ যাওঁ। আপোনাৰ দয়া হ'লে আমি ভালৰ তালিকাত, বেয়া লাগিলে ধূলিৰ তালিকাত। আচলতে প্ৰাইভেট সদায় প্ৰাইভেট।